নমস্কাৰ। সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই আবৃত্তি কৰিবলৈ লৈছোঁ প্ৰাণ প্ৰতিমা বৰা দাসৰ কবিতা সঞ্চাৰিকাৰ হৃদয়ত বাজে মিলনৰ সুৰ। সঞ্চাৰিকাৰ হৃদয়ত বাজে মিলনৰ সুৰ। কোনোবা আপোনাৰ সান্নিধ্যৰ বাবে আকুল হিয়াৰ কাতৰ আহ্বান। সাময়িক সুখৰ বাবে উটি ভাহি ফুৰা কোনোবা ক্ষুদ্ৰাতুৰৰ কামনাৰ বলি হয় সত্ত্ববিলাসিনী। প্ৰতিদিনে ন কন্যাৰ ৰূপত সঞ্চাৰিকাৰ সাজোন কাচোন। অভাৱ মাথো স্থায়ী ঠিকনাৰ পৰিচয়বিহীনভাৱে অগ্ৰগতি জীৱনৰ গতিপথ। থমকিব খুজিও থমকিব নোৱাৰা এক দীঘল যাত্ৰা। ক'ত শেষ এই যাত্ৰাৰ নাই কোনো তাৰ ঠিকনা। গমগমীয়া চিন্তাবোৰে গৰিহা কথাবোৰে আমনি কৰে মনত। জীয়াই থকাৰ তাৰণাত সজ চিন্তাৰ বিপৰীতে কলুষিত হয় মনৰ আশাবোৰ। প্ৰতিদিনে এক নতুন সপোন দেখে বিকম্পিত মনত। কল্লোলিত হয় সপোনবোৰ। বাস্তৱত সেই সপোন সপোন হৈয়ে ৰয়। তথাপিতো সঞ্চাৰিকাৰ হৃদয়ত বাজে এক মিলনৰ সুৰ।